আয়োজনৰ সম্পৰ্কে সংগীতময় ভাগৱত কথা প্ৰচাৰ সমিতিৰ উদ্যোগত শ্ৰী শ্ৰী উত্তৰ বেতনা শংকৰদেৱ সত্ৰবাসী ৰাইজৰ আতিথ্যত আজি আমি 3টা বছৰ হ'ল ভাগৱত কথাৰ সমুদ্ৰ মন্থন মহোৎসৱ নামৰ এই অনুষ্ঠানৰ আমি আয়োজন কৰি আহিছোঁ। আৰু ইয়াত শদিয়াৰ পৰা ধুবুৰীলৈকে অজস্ৰজন আমাৰ সত্ৰৰ শিষ ইয়াতে আহি উপস্থিত হয়। আপোনালোকে দেখিব সুন্দৰ বাতাবৰণ পৰিৱেশ দেখিছে। প্ৰতিদিনেই ভাগৱতৰ নিৰৱধি ইয়াত ব্যাখ্যা হয়, পাঠ হয়, প্ৰসংগ হয় আৰু সন্ধিয়া 6 বজাৰ লগে লগে গুণমালা কীৰ্তন হয় 1 ঘণ্টা আৰু 7 বজাৰ পৰা নাম দলৰ দ্বাৰা নাম পৰিৱেশন কৰা হয়। তাৰপিছত পুনঃ ভাগৱতৰ অনুষ্ঠানৰ দ্বাৰা অহোৰাত্ৰ ভাগৱতৰ আয়োজন হয়। আৰু এই অনুষ্ঠানত অঞ্চলবাসী ৰাইজ আমাৰ যি টেঙাজাৰবাসী ৰাইজৰ ইমান সুন্দৰ সহযোগিতা, এখেতলোকে ভক্তসকলক এই বছৰৰ পৰা বছৰ এই দিনকেইটালৈকে বাট চাই থাকে। তেওঁলোকে যথাসাধ্যে যাৰ যেনেকুৱা সামৰ্থ্য অনুযায়ী ভকতসকলক তেওঁলোকে শুশ্ৰূষা কৰে, আদৰ সন্মান কৰে, আতিথ্য কৰে। এইভাৱে এই মহোৎসৱ ভাগি ইয়াত পৰিচালিত হৈ আহিছে। আৰু এইবাৰো 3য় বৰ্ষৰ আজি 2য় দিন আৰু আগতো 5টা দিন আমাৰ আছেই, কিন্তু এতিয়ালৈকে আমি অত্যন্ত সুন্দৰভাৱে 2টা দিন আমি পাৰ কৰিছোঁ। এতিয়া আমাৰ ইয়াতে আপোনাৰ যোৰহাটৰ পৰা আহিছে, শিৱসাগৰৰ পৰা আহিছে, ডিব্ৰুগড়ৰ পৰা আহিছে, মৰিগাঁৱৰ পৰা আহিছে, গোৱালপাৰাৰ পৰা আহিছে, দৰং ডিষ্ট্ৰিক্টৰ পৰা আহিছে, ওদালগুৰিৰ পৰা আহিছে, বিটিএডিৰ মানুহখিনিতো আছেই আমাৰ ইয়াতে, গুৱাহাটীৰ পৰা আহিছে যথেষ্ট মানুহ, কামৰূপৰ পৰা আহিছে, দক্ষিণ কামৰূপৰ পৰা আহিছে। এই ভক্তসকলে ইয়াত আহে, থাকে 2 দিন এদিন যেনেকৈ পাৰে, থাকি ইয়াতে খুব সুন্দৰকৈ ভাগৱতৰ কথা উপভোগ কৰে। সমুদ্ৰ মন্থন মহোৎসৱত কিমান ভক্তৰ সমাগম হৈছে এই 2টা দিনত? এতিয়ালৈকেতো আমাৰ ভক্তৰ সমাগম প্ৰায় 5 সহস্ৰাধিক ভক্ত আমাৰ গোট খাইছে আৰু আমি আশা কৰোঁ যে আমাৰ 10,000 পাৰ হৈ যাব আমাৰ একেই কাৰ্যসূচী হৈ থাকে। সামৰণি আমাৰ 8 তাৰিখে সামৰণি পৰিব আৰু এই 8 তাৰিখৰ দিনা আমি এটি শালংকৃত বৰণাৰী বঁটা প্ৰদান কৰিম আৰু সেই বঁটাটি আমি এগৰাকী শিক্ষয়িত্ৰী গুৱাহাটীৰ তেখেত কাঞ্চন বৰ্মন বুলি তেখেতক আমি আগবঢ়াম আৰু তেখেতে বঁটা গ্ৰহণ কৰিব 8 তাৰিখে।